নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আপোনালোকক দেখাম গুৱাহাটীৰ ডক্টৰ ভূপেন মামাৰ সমাধি ক্ষেত্ৰৰ কিছু দৃশ্যাংশ। তো বলক যাওঁ। আপোনালোকে ভাবিছে চাগে এইবোৰ ক'ৰ দৃশ্য দেখাইছে। এইটো বেছি দূৰৰ দৃশ্য নহয়, আমাৰ অঞ্চলৰ ওচৰৰ পাজৰে দৃশ্য হয়। এইটো এটা আছিল, গতিকে এইটো দেখাই এই বাটেৰেই যাম, এতিয়া গৈ পাই যাম ডক্টৰ ভূপেন মামাৰ সমাধি ক্ষেত্ৰত। তো বলক। তো আহি পাই গ'লোঁ ডক্টৰ ভূপেন মামাৰ সমাধি ক্ষেত্ৰত। তো প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ ডক্টৰ ভূপেন মামাৰ সমাধি ক্ষেত্ৰৰ চাৰিওফালে থকা পৰিৱেশটো। দেখিছে কি সুন্দৰভাৱে তেখেতৰ সমাধি ক্ষেত্ৰত সুন্দৰভাৱে ফুল ৰুই থোৱা হৈছে আৰু 24 ঘণ্টাই পানী এনেদৰে ওলাই থাকে, মটৰ ফিটিং কৰি দিয়া হৈছে। আৰু দেখিছে সুন্দৰভাৱে তাজমহলত যেনেদৰে ফুলেৰে সজাই থৈছে তাজমহলটো আৰু নানা ধৰণৰ বস্তু আছে, ঠিক তেনেদৰে ডক্টৰ ভূপেন মামাৰ সমাধি ক্ষেত্ৰতো দেখিছে কি সুন্দৰভাৱে শাৰীকৈ ফুল ৰুই থোৱা হৈছে। আৰু দেখিছে কি সুন্দৰভাৱে সমানভাৱে মাটিখিনি সমান কৰি প্লাষ্টাৰ কৰি মানুহ অহা যোৱা কৰিবৰ বাবে সুন্দৰভাৱে খোজকাঢ়িব পৰাকৈ সুবিধা কৰি দিছে। আৰু দেখিছে তেখেতৰ বৰ্তমান সমাধি ক্ষেত্ৰত এটা চাকি অক্ষয়বন্তি দিনে পোহৰে সদায় জ্বলি থাকে। তো এইটো দেখাম আপোনালোকক। দেখিছে একেৰাহে জ্বলিয়ে থাকে এইটো চাকিটো। দেখিছে সুন্দৰভাৱে ৰাখিছে তেখেতৰ স্মৃতি সজীৱ কৰি ৰাখিছে। দেখাই দিছোঁ চাকিটো অলপ জুম কৰি চাওক। সেই গছিয়ে হ'ল অক্ষয়বন্তি, যি গছি তেখেতৰ যেতিয়াৰ পৰা তেখেতক পঞ্চভূতত বিলীন কৰা হৈছিল তেতিয়াৰ পৰাই এই অক্ষয়বন্তি জ্বলি আছে আৰু জ্বলি থাকিব। দেখিছে তেখেতৰ প্ৰতিমূৰ্তিও আছে, তেখেতৰ প্ৰতিমূৰ্তিও দেখাম অলপ পাছত। তো চাই লওক তেখেতৰ কিছুমান দৃশ্যাংশ। তেখেতক সৰুৰে পৰাই বহুত সন্মান কৰোঁ, ভক্তি কৰোঁ, শ্ৰদ্ধা কৰোঁ। তেখেতৰ আদৰ্শ সঁচাকৈয়ে আমাৰ অসমীয়াৰ বাবে সদায় চিৰস্মৰণীয়। গতিকে তেখেতৰ এই সমাধি ক্ষেত্ৰত অলপ খোজকাঢ়িলোঁ। তো বলক চাওঁ তেখেতৰ সেই সমাধি ক্ষেত্ৰৰ ভিতৰতনো কি আছে আপোনালোকক দেখাম। তো বলক। মই এটা কথা ক'বলৈ পাহৰি গ'লোঁ, তেখেতৰ এই সমাধি ক্ষেত্ৰৰ চাৰিওফালে কিছুমান অডিঅ' ছিষ্টেম আছে আৰু এইবিলাক প্ৰতিটো সময়তেই বাজি থাকে, তেখেতৰ গীতেই বাজি থাকে প্ৰতিটো সময়তে। আৰু ইমান ভলিউম দিয়া নাযায়, সৰুকৈ বজোৱা যায়। এইবাৰ আমি সমাধি ক্ষেত্ৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু এইবাৰ দেখাম আপোনালোকক সমাধি ক্ষেত্ৰৰ ভিতৰত কিনো আছে। তো বলক চাওঁ। দেখিছে মোৰ লগত দাদা আছে, বিকাশ দাদা, মোৰ পেহীৰ ল'ৰা হয়। তো বলক আমি দুয়োৱে দেখাম আপোনালোকক সমাধি ক্ষেত্ৰৰ ভিতৰত কি আছে। এই সমাধি ক্ষেত্ৰটো 3 তৰপীয়াভাৱে সজোৱা হৈছে। লিফ্টৰ ব্যৱস্থা কৰা হৈছে। যিসকলে চিৰিয়েদি যাব নোৱাৰে সেইসকলে লিফ্টৰ দ্বাৰাও যাব পাৰে। এয়া আমি বৰ্তমান আছোঁ একেবাৰে তলৰ মহলাত আছোঁ, একেবাৰে তলৰ অংশত। আৰু দেখিছে তলৰ অংশত তেখেতৰ সকলোবিলাক ফটো আঁৰি থোৱা হৈছে, যিবিলাক তেখেতৰ ফটোৰ বহুতো স্মৃতি আছে। বহুতৰ লগত তেখেতৰ বহুতো নৃত্যৰ ক্ষেত্ৰতে, ক্ষমা কৰিব নৃত্যত নহয়, সংগীতৰ ক্ষেত্ৰত তেখেতৰ সংগীতৰ যাত্ৰাত বহুতো অৱদান আছে। গতিকে সেইবিলাক অৱদানৰ কিছুমান দৃশ্যাংশ আছে। আৰু মই তেখেতৰ সেই কেবটোত সেৱা জনাই ল'লোঁ আৰু দেখাইছোঁ তেখেতৰ বহুতো পুথি আছে, তেখেতে যিবিলাক পঢ়িছিল বা তেখেতৰ দ্বাৰা সৃষ্টি হৈছিল। দেখাইছোঁ লিফ্টৰ ব্যৱস্থা আছে, মই লিফ্টটো আপোনালোকক দেখাই দিছোঁ। এয়া দেখাইছোঁ আপোনালোকক তেখেতৰ কিতাপসমূহ আৰু তেখেতৰ জোতা দেখাম, তেখেতৰ ছিগনেচাৰ দেখাম, চহী দেখাম। দেখিছে তেখেতৰ ফটো আৰু এইযোৰ হৈছে তেখেতৰ জোতা, যাক মই প্ৰণাম জনোৱা ফটোটো দেখাম আপোনালোকক। মই তেখেতৰ জোতাযোৰতে সেৱা জনাই ল'লোঁ আৰু এইবাৰ দেখাম আপোনালোকক তেখেতৰ প্ৰতিমূৰ্তি কি সুন্দৰভাৱে সজাই থোৱা হৈছে। আৰু দেখিছে ওপৰৰ অংশটো কি সুন্দৰভাৱে একদম বগা। তেখেতৰ সমাধি ক্ষেত্ৰতো গোটেই ৰংটোৱেই হ'ল বগা ৰঙেৰে অসমৰ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা। তেখেতৰ সমাধি ক্ষেত্ৰ জালুকবাৰীত বৰ সুন্দৰভাৱে ৰখা হৈছে। তেখেতৰ সমাধি ক্ষেত্ৰ চিৰস্মৰণীয় কৰি তুলিছে সকলোৰে বাবে, অসমবাসী ৰাইজৰ বাবে। গতিকে সকলোৱে আহি এবাৰ চাই যাব। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব প্লিজ কৰি দিব।